মই মনে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ব্লগ হ'লে ব্লগটো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। ব্লগ তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব লৈছোঁ। এতিয়া চুজি আৰু গাখীৰ ল'ৰাটোকো খুৱাই লওঁ, আমিও খাই লওঁ। তাক খুৱাই দিব লাগে, নহ'লে গোটেই কাপোৰ চাপোৰ লেতেৰা কৰে, সেইকাৰণে মই খুৱাই আছোঁ। এয়া দেখিছে ইমান বদমাছ, খোৱা টাইমতো গাড়ী চলোৱাই কাম। শান্তিকে ভাতো নাখায়, একো নাখায়, অকল গাড়ী। এয়া মই মাছ ফ্ৰাই কৰি আছোঁ দুপৰীয়াৰ খানাৰ কাৰণে। কি মাছ কয় জানো, নাজানো। মাছখিনি আগত ফ্ৰাই কৰি লওঁ, তাৰপিছত বনাম পালেং আৰু মাছৰ মাথা। খুবেই টেষ্টি হয়, আপোনালোকেও এবাৰ বনাই খাই চাবচোন, পালেং আৰু মাছৰ মাথা। এয়া মোৰ মাছ ফ্ৰাই হৈ গ'ল, নমাই পিনে চব্জিখন বহাই লওঁ, চাই থাকক। পালেং আৰু আলু কাটি থৈছোঁ, এইখিনি বনাই মই পিঁয়াজ, কেঁচা জলকীয়া দুটা, এইখিনি পিঁয়াজ জলকীয়াখিনি গল্ডেন ব্ৰাউন হৈ গ'ল, এতিয়া দি দিম মই চব পালেংখিনি। এয়া ইয়াত এতিয়া মই হালধি নিমখ দি ভালকৈ লৰাই দি ঢাকি দিম। হালধি নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী দিব। এতিয়া ভালকৈ পালকখিনি পানী ওলাইছে আৰু পানীখিনি নুশুকোৱালৈকে ঢাকি ঢাকি লৰাই লৰাই ভাজি থাকি আদা নহৰুখিনি খুন্দি লওঁ, আকৌ ভালকৈ লৰাই ঢাকি দিওঁ। শুকাইছেগৈ আৰু এতিয়া ইয়াতে দি দিম মই দুটা কাটা বিলাহী। এতিয়া মই পানী, মাছৰ মাথাকেইটা এতিয়া উতলিবলৈ দিম। আলুখিনি সিজিছেগৈ আৰু ইয়াতে এতিয়া দি দিম মই মাছৰ মাথা দুটা। মাথা আৰু পালক ৰেডি হৈ গ'ল। এতিয়া ধনিয়াখিনি দি গেছটো অফ কৰি দিম আৰু ঢাকি থৈ দিম। কৰি লোৱা মাছখিনি এনেকৈ সৰু সৰু টুকুৰা কৰি লৈছোঁ মই। তেল গৰম দিছোঁ, সেইখিনি আকৌ এবাৰ ভাজি ল'ম পিঁয়াজ জলকীয়া দি। এনেকৈ খাই মোৰ ভাল লাগে। এয়া নহৰু পিঁয়াজ জলকীয়া লগত মাছ। ইয়াতে দিম এতিয়া মই ধনিয়া, এতিয়া ঢালি দিম এয়া টুকুৰা টুকুৰ কৰি লোৱা মাছখিনি। নিমখ হালধি নিদিওঁ, মাছখিনি দিয়াই আছে। এয়া আজি দুপৰীয়া খানা, এয়া ৰুটি দুটা, পুৰি দুটা, আৰু এয়া মাছৰ মাথা, পালেং, আলু আৰু মাছ মটৰ। চিম্পল খানা, আমি খাই লওঁ, পিছত লগ পাই আছোঁ। এতিয়া আমি আহি আছোঁ দোকানলৈ আইচক্ৰীম খাম বুলি। চাওঁচোন কেনেকুৱা কেনেকুৱা আইচক্ৰীম আছে। মোৰতো চকলেট ফ্লেভাৰে ভাল লাগে, ল'ৰাটোৱে কেনেকুৱা খাই নাজানো। আৰু ইয়াত ইমান ঠাণ্ডা নাই, সেইকাৰণে আইচক্ৰীম খালেও একো নহয়। লৈ লওঁ, মই চকলেট ফ্লেভাৰে ভাল পাওঁ, তাৰে এটা লৈ লৈছোঁ। Till I get up, time is barely on our side. I don't wanna wait. बहुत टेस्टी। এতিয়া যাম অকণমান ঘূৰিবলৈ। বেটাই খাইছে এনেকুৱা, মই এইটোৱে ভাল পাওঁ। ইয়াত বহি আছোঁ, হাজবেণ্ড আহিব এতিয়া, যাম অকণমান ঘূৰিবলৈ। আহি আছোঁ একদম গাঁৱলীয়া ৰাস্তা, লাগি আছে তেতেলী কেইজোপা, আহোঁতে পাৰিম। তেতেলীও তেতেলীয়ে, গোটেই তেতেলীয়ে ডাঙৰ। আমি সোমাই আহিছোঁ
ধুনীয়া ফুল ৰুই থৈছে চাইডত ইমান ধুনীয়া ফুল বোলে থাকিব লাগিব ধুনীয়া ধুনীয়া ফুল ৰঙা নীলা এইটো কোম্পানী হয় ডাঙৰ এইফালেও আছে এটা কোম্পানীতে কেইবাখনো গেট এইটো গেট মাস্কো পিন্ধা নাই কোম্পানী পাৰ্কিং পুৰৈ শাক মাছেদি খাবলৈ খুবেই টেষ্টি হয় কোনে লগাই থৈছে জানো কোনে এইটো বেলেগ জাত চাগে ৰঙা ৰঙা ষ্টাইলত আছে সৰু সৰু বেলেগো হ'ব পাৰে এইফালে অমিতা লাগি আছে এইফালে পকি আছে অমিতা তা বাদাম ইমান তলত লাগি আছে আজি মই হাতে ঢুকি পাম চাওক ইমান তলত লাগি আছে বহুত কেঁচা হৈ আছে আৰু তলততো বহুত সৰি আছে চাই ভাল পালে যদি লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলৰ নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ পাই থাকে তেন্তে আজিলৈ আহোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ